Hello friends, আজি মই আকৌ মোৰ এটা নতুন ভিডিঅ'লৈ ওয়েলকাম কৰিছো। আজি বহুত দিনৰ মূৰত আৰু ঘৰৰ কাম কৰিব ওলাইছো। ওয়ৰিঙৰ কাম। আমি থকা ৰুমটোৰ ওয়ৰিঙৰ কামখিনি ক্লিয়াৰ হৈছে আৰু হেইবোৰ ৰুমটো আজি কৰিম। তাকে আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম কেনেকুৱা কি কৰা হয়। আজিও মেচিন লৈ কিনে ৰেডিয়ে এতিয়া কাম কৰিবৰ কাৰণে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া কাম চলি আছে বাহিৰৰ আৰু ইটা ৰুমৰ ভিতৰখিনি আছে। আজি ক্লিয়াৰ হ'ব না নেব? আবেলি পূজা চাব যাব লাগে না? দেৱীকে চাই নাকো হ'ব বুলি কেনে হ'ব আজি ক্লিয়াৰ কৰিমে না? চাই থাকো হলে দেখুৱাম, নহলে জানিব আৰু এতিয়া দেখুৱাব নহলে গম পাব হোৱা নাই বুলি নাকি? এয়া এনেকুৱাই দেখুৱাই আছো এক খাজা কৰি। ৰুমত যাব নোৱাৰো, এতিয়া অলপ ব্লক হৈ আছে। পিছত দেখুৱাই আছো ৰুমৰ কামটো, চাই থাকিব দেই শেষলৈকে। এবেগে কৃষ্ণাই কি কৰি আছে? কাপোৰ গুঠি আছে না কি কৰি আছে বোলে? চবে নিজৰ নিজৰ কামত ব্যস্ত আজি না? তোৰ হ'ব না আজি গুঠা? ডাঙৰ ফেনটাকে লগাই দিওঁ তোক, সৰুটা কাম নিদিছো। সেইবিলাক কি কৈ নেব? এইবিলাক যে মাৰি আছে কাজৰ নিচিনা। এটাকে দেখছি ড্ৰিল কৰি কিনে আৰু কিবা গুটকা নাকি সোমাব লাগে, তাৰপিছতহে স্ক্ৰু আছে। বহুত কেঁচামতিৰ কাম এইবিলাক। দেখাতে এনে ভাল দেখা পায় কিন্তু কষ্ট হয়। হোৱাৰ পিছতহে ইটা ৰুমটো দেখুৱাই আছো, এইখিনিতে হ'ব। দি সুইচ বোৰ্ড এটা দিম আৰু এই লাইট এটা থাকব। 7 একোৱে হ'ব সুইচ বোৰ্ডটো। ইয়াত লাইটটো ইয়াতে দেখাইছি, কিন্তু তাৰ ওপৰত দিম আৰু এই এটা থাকব লাইট। হোৱাৰ পিছত দেখুৱাম কেনেকুৱা হয়। ক্লিয়াৰ হৈ গ'ল কাম। চাওক